নম্বৰ 1 কীৰ্তন নামৰ ধৰ্ম পুথিখন কাৰ ৰচনা? অপশ্যন ক মাধৱদেৱ, অপশ্যন খ শংকৰদেৱ, অপশ্যন গ ৰামমাতা, অপশ্যন ঘ ওপৰৰ এটাও নহয়। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ শংকৰদেৱ। নম্বৰ 2 খাবলৈ অনা কলপুলিক কি বোলে? ক মুচি, খ ঠানি বা ডাল, গ পচলা, ঘ খৰিচা। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ পচলা। নম্বৰ 3 ৰাতি শব্দৰ অৰ্থ কি? ক আন্ধাৰ, খ অন্ধকাৰ, গ নিশা, ঘ গধূলি। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন কোনটো হ'ব? অপশ্যন গ নিশা। নম্বৰ 4 যিবোৰ বৰ্ণৰ উচ্চাৰণ দীঘলীয়া তাকে কোৱা হয় ক স্বৰবৰ্ণ, খ ব্যঞ্জন বৰ্ণ, গ উষ্মবৰ্ণ, ঘ এটাও নহয়। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ক স্বৰবৰ্ণ। নম্বৰ 5 অসমৰ চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ক ডিব্ৰুগড়, খ যোৰহাট, গ গুৱাহাটী, ঘ শিৱসাগৰ। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন খ যোৰহাট। নম্বৰ 6 অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? ক মিঠু বৰুৱা, খ টি আও, গ ভোগেশ্বৰ বৰুৱা, ঘ এইকেইটাৰ এটাও নহয়। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? শুদ্ধ অপশ্যনটো হ'ল গ ভোগেশ্বৰ বৰুৱা। নম্বৰ 7 অসমৰ প্ৰথমজন আহোম স্বৰ্গদেউ? ক চুকাফা, খ গদাপাণি, গ চুডাংফা, ঘ এটাও নহয়। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন ক চুকাফা। নম্বৰ 8 থুৰীয়া ক'ত পিন্ধে? ক ডিঙিত, খ নাকত, গ কাণত, ঘ হাতত। এই অপশ্যন কেইটাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? থুৰীয়া ক'ত পিন্ধে? কাণত, অপশ্যন গ কাণত। নম্বৰ 9 পদ কেই প্ৰকাৰৰ? ক 3 প্ৰকাৰৰ, খ 4 প্ৰকাৰৰ, গ 5 প্ৰকাৰৰ, ঘ 6 প্ৰকাৰৰ। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যন কোনটো হ'ব? এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল গ 5 প্ৰকাৰৰ। পদ 5 প্ৰকাৰৰ। নম্বৰ 10 তলৰ কোনটো ঠেং থকা প্ৰাণী? ক জোক, খ সাপ, গ বিছা, ঘ এটাও নহয়। এই অপশ্যন কেইটাৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন গ বিছা। এতিয়া শেষত এটাই অনুৰোধ, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে নিশ্চয় লাইক এটা কৰি দিবা, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে আগলৈ এনেকুৱা মই ভিডিঅ' দিলে তোমালোকে পোৱা আৰু মোক এনেকৈ মৰম দি যাবা বুলি আশা থাকিল।